সমগ্ৰ ৰাজ্যৰ লগতে জোনাইৰ চিকাৰী গাঁৱতো সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। চিকাৰী লক্ষ্মী মন্দিৰ পূজা সমিতিৰ উদ্যোগত চিকাৰীৰ লক্ষ্মী মন্দিৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে লক্ষ্মী পূজা। উল্লেখ্য যে 1999 চনতে চিকাৰী গাঁৱত স্থাপন কৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বছৰো দুদিনীয়াকৈ পালন কৰিছে দেৱী লক্ষ্মীৰ পূজা। ইফালে চিকাৰীৰ উক্ত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত অনুষ্ঠিত কৰা লক্ষ্মী পূজাত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অগণন লক্ষ্মী দেৱীৰ ভক্তই পৰিয়ালৰ অভাৱ অনাটন অপায় অমংগল দূৰ কৰি সুখ শান্তি মংগল তথা সকলোৰে জীৱনত ধনে ধানে তথা সম্পদ সমৃদ্ধিৰে পৰিপূৰ্ণ হওক তাৰে কামনা কৰি সেৱা জনায় মা লক্ষ্মীৰ চৰণত। জানিব পৰা মতে চিকাৰী লক্ষ্মী পূজা সমিতিয়ে লক্ষ্মী পূজাৰ সমান্তৰালকৈ দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে সাংস্কৃতিক অনুষ্ঠানো। 서울을 다 있어 그할라. 왜 서울에만 내가